বন্ধুসকল এই যুৱতীগৰাকীৰ নাম হৈছে মুস্কান ৰিয়েল নাম হৈছে ৰুছনা বেগম যুৱতীগৰাকীৰ প্ৰকৃত ঘৰ মহাৰাষ্ট্ৰত কিন্তু হজাই ডাঙৰ দীঘল হৈছে কিন্তু বিবাহিত এজন যুৱকৰ লগত প্ৰেমৰ সম্পৰ্কৰে 2 মাহৰ অন্তঃসত্ত্বা হৈছে মুস্কানে যুৱকজন হৈছে ডেভিড পেগু এতিয়া নাই বিচাৰি যুৱতীগৰাকীয়ে হাবাথুৰি খাই ফুৰিছে কিন্তু শেহতীয়াকৈ এই লম্পত ডেভিড পেগুৰ খৈনিয়েকৰ সৈতে ভুক্তভোগী মুস্কানৰ এটি ফোন কল ভাইৰেল হৈ পৰিছে আহকচোন শুনি লওঁ हेलो মেসেজ তো ললা নেকি তুমি তেহেতৰ পৰা নাই এতিয়া হ'ব আৰু মুস্কান মই এতিয়া মানে কথা ক'বই পৰা নাই মোৰ মানে বুখন আৰু বেছি বিষাইছে সেইবোৰ হ'ব আৰু এইবোৰ আমাৰ ঘৰৰ কথা হ'ব ডেভিডে ইমান মিছা কথা কৈছে সি ওচৰত তাকি সি ছুটিয়ামি কৰে না নাই হ'ব আৰু সেইটো মোৰ মানে কি কৰিম আৰু মোৰ হাজবেণ্ডৰ কাৰণে সেইবোৰ হ'বলগীয়া হৈছে আৰু হ'ব নাই হতে ইমান মিছা কেনেকৈ ক'লে মই তেহেতলৈ কলেই কৰা নাই শুনা আৰু নাই কৰিব নালাগে কালৈও কৰিব নালাগে মোৰ বাহিৰে কালৈ কৰিব নালাগে কেনে কৰিম তেহেতৰ ভৰিত কৰিব নালাগে মই কাকো চিনিও নেপাওঁ আৰু কাকো ভৰিত কৰিবলৈও নাযাওঁ মই তাকে চিনি পাওঁ তাকেই ধৰিম মই তেহেতকতো চিনিয়ে নেপাওঁ না হয় ককাই কিতাপত তই ফোন কৰাৰ কাৰণেহে মই তেওঁলৈ ফোন কৰিছিলো বা তেওঁ ৱাইফলৈ এতিয়াৰ পৰা কৰিব নালাগে যি ক'বলগীয়া মোকে ক'ব মই কাইলৈ তোমাক লগ কৰিবলৈ গৈ আছো কাইলৈ নহ'লেও পৰহিলৈ তুমি তাক লগতে লৈ আহিবা ঠিক আছে তাৰ মোৰ এতিয়া কণ্টেক্টে নাই মই তাকো বিচাৰি আছো তলে নাই তোমালোকৰ ওচৰতে আছে দীপা মই যি কওঁ মই সঁচাকে কৈছো মই যি কওঁ সঁচা কওঁ কিন্তু মোৰ ওচৰত কোনো ভগৱানো নাই মই কিন্তু যি কওঁ সঁচা কওঁ তোমাক সঁচা কথাই কওঁ তুমিতো গম পোৱাই মই যি কওঁ তাতো চাদৰ দিলেও মই যি কওঁ সঁচা কথাই কৈ দিম কিন্তু তুমি এতিয়া বিশ্বাস কৰা নে নকৰা তোমাৰ কথা মই তোমাক এতিয়া কেনেকৈ ক'লে তেহেতে ফোন কৰি যে মই ক'লো তোমাৰ বৰ্জনাৰ নাম্বাৰে নাই বৰ্জনাৰ ৱাইফৰ নাম্বাৰ আছিলে মোৰ ওচৰত তেহেতে নিজে ফোন কৰাৰ কাৰণেহে মই ফোন কৰিছিলো এদিন এই কেছ কৰা মই কৰিম বুলি মই ভাবিলো যে বহি মেলি আমি নিজে যদি চলজাই লওঁ কথাটো তেতিয়া আৰু কেছ নকৰো আৰু তেতিয়া তেহেতে কৰে আমি এইবোৰ নেজানো বিশেষকৈ আৰু এইটো অভ্যাসে হৈ গ'ল আমি এইবোৰত নোসোমাও বুলি আমাৰ লাইফটো আমাৰ বুলি আলাদা ঠিক আছে হ'ব আৰু সেইটো মানে সেইটো তাহাঁতি কাৰোবাৰ কথা সেইটো ক'লে নে কি নাই কিবা ক'লে এইটো হ'ব বাৰু আমাৰ সেইটো ঘৰৰ কথা সেইটো নালাগে ফোন কৰিব তাৰপিছত মই কাইলৈ যোৰহাট তাৰ ঘৰতো আমি যাব পাৰো মানে এই ডেভিডৰ ঘৰলৈ তোমাৰ মানুহজনৰ ঘৰত যেহেতু তোমাৰো মানুহজন মোৰো মানুহজন সেইটো হয়তো আমি ৰাতিপুৱা হয়তো ইয়াতো নিউজ লাইভ মাতা হৈ গৈছে না এইখিনি চব কালি ৰাতিপুৱা হয়তো তাতো যাব পাৰো মানে তাহাঁতৰ ঘৰলৈও যোৱা হ'ব সেই আগৰ বৰ্ণালী তাৰপাছত সেই যোৰহাটৰ বোৱাৰীজনী তুমি মোক মাৰিব বিচাৰিছা নাই শুনা মই তাৰ ঘৰলৈ যাম তুমি তোমাৰ কথাটোৱে তুমি সেইবোৰত লাগি থাকিবা মই তোমাক বিশ্বাসতে মই সেইবোৰ ফটো দিলো তুমি আকৌ সেইবোৰ মানে মোক মাৰিব বিচাৰিছা আৰু তুমি সেইকাৰণে সেইবোৰ কথাবিলাক কৈছা মই সেইটো তুমি তোমাৰ কামটোৱে সলিউশন কৰিবা দেই সেইটোৱে সলিউশন কৰিবা মইতো এতিয়া নিউজ লাইভ অলৰেডি আজি নিউজত দিয়াৰ কথা আছিল আজি মই মানে মোৰ সময় তুমি বেলেগলৈ ফোন কৰি সেইবোৰ জনাব নালাগে নহয় মই সেইবোৰ জনাবলৈ তোমাক ফটোটো দিছিলো নেকি মই কাকো জনোৱা নাই দেই সেইবোৰ কথা মই এনেকুৱা নহয় তুমি যে এতিয়া ক'লা বৰ্ণালী এনেকে নিউজ সেইবোৰ দৰকাৰ নাই নহয় মই তোমাক বিশ্বাসতে দিছো তুমি বিশ্বাস কৰিবা চাগে বা সেইবোৰ দিলে হয় সেইবোৰ এতিয়া এটা কথা শুনা মই কওঁ তোমাৰ কথাটোৱে কেনেকে সলভ কৰিবা সেইটোৱে তুমি ভাবি থাকিবা কিন্তু আনৰ সেইবোৰ মই ফটো 10জনীৰ এতিয়া মোৰ ভণ্টিৰো দি দিম বাৰু মই তোমাক এনেকে মোৰ হাজবেণ্ডৰ আৰু মোৰ ভণ্টিৰ ফটো মৰা সেই বুলি তুমি মোৰ ভণ্টিকো এনেকে কিবা কৰিবানে না ভুল ধাৰণা এইটো ভণ্টিৰ লগত ফটোটো বেলেগ পাবে আৰু
সেইবোৰ মই বাদ দিছো নহয় সেইটো তুমি সেইবোৰ বৰ্ণালী চৰ্ণালীলৈ সেইবোৰ যাব নালাগে নহয় তোমাক মই যাবলৈ কৈছিলো নেকি সেইবোৰ দিব মই মোৰ নিজৰটোৱে চিন্তা কৰিম নিজে সেইটোকে মই কৈছো তোমাৰ নিজৰটোকে চিন্তা কৰিবা সেইবোৰ মই তোমাক বিশ্বাসতে দিছো দেই তোমাক বিশ্বাসতে দিছো মই সেইবোৰ তাহাঁতৰ লগত লাগি থাকিবলৈ মই দিয়া নাই তোমাৰ মানুহজনৰ বৌয়েকে মোক ক'লে যে সি জেললৈ সি মোক কলিলে মেছেজ কৰি জেললৈ মই যোৰহাট জেললৈকে গ'লো জানো সেইবোৰ মই অথনিয়ে কৈ দিলো নহয় তোমাক যেনেকে মেছেজ দিছিলে মোৰ জাজনীলৈ তেনেকে সি মেছেজ দি লগালগে মোবাইল চুইচ অফ কৰিলে তাৰপিছত আমাৰ আকৌ ঘৰৰ মানুহ ধমকি দিলে মই এতিয়া পুলিচ লৈ যাম আগতো দিয়া আছে এতিয়া জাপিম তুমি জিন্দেগী জেলত থাকিব লাগিব বুলি ধমকি দিলে সেইকাৰণে সি ভয়তে পলালে কিমান দিন সি পলাই থাকিব কোৱাচোন আৰু নহয় এতিয়া তাৰ ঘৰত গ'লেতো খবৰ পাই যাম ন কেতিয়া যাবা নো কালি হয়তো যাব পাৰো কালি আমাৰ ইয়াৰ পৰা চাই লওঁ কালি বাইহঁতো আহি আছে তুমি তাৰ মানে আমাৰ মানে সংসাৰটো একেবাৰে শেষ কৰিব বিচাৰিছা নহয় মই তোমাৰ লগত মোৰ দীপা মই এতিয়াও কৈ আছো আগৰ শেষ কৰিব নিবিচাৰিলে তাহাঁতৰ ঘৰলৈনো কি কৰিব যাবনো মই তাকেই বিচাৰি উলিয়াই আছো সি মোৰ লগত শুনা আজি মই কৈ দিপা ভুলটো তাৰ হওক মোৰ হ'ব তোমাৰ কথা বুজি পালো আৰু তোমাৰ ওচৰলৈ গৈও মোৰ লাভ নাই নহয় শুনা মোৰ ওচৰত তুমি নাই মই বুজি পালো আৰু তোমাৰ কথা বুজি পালো আৰু ইমানতে বুজি পালো যদি তাহাঁতৰ ঘৰলৈ যায় অলৰেডি হেডকোৱাৰ্টাৰ গ'লে থানাত গ'লে তাহাঁতৰ ঘৰলৈ যায় যদি তোমাৰ লগত মোৰ লগ কৰাৰ একো কিবাই নাই আৰু ৰাস্তাই নাই শুনা তুমি মোৰ কথা শুনা আজি মোৰ জেগাত যদি তুমি হলাহেঁতেন বা এনেকুৱা এটা বাচ্চা পেটত লৈ মেলি তুমি কি কৰিলাহেঁতেন তুমি নিজে কোৱাচোন মোৰ জেগাত যদি তুমি হোৱাহেঁতেন কি কৰিলাহেঁতেন মোৰ জেগাত তোমাৰ জেগাত যদি মই হলোহেঁতেন মই ক'লো তো তাক কাটিয়ে পেলালোহেঁতেন তেনেকে চব মানুহে কয় নহলে তোমাৰ হাজবেণ্ডে যদি তোমাৰ এই বেলেগ মাইকী এজনী আনি পিনি তোমাক যে ডিভোৰ্চ দিলে তোমাৰ হাজবেণ্ড আনোতে তুমি কি একোৱে কৰিব নোৱাৰিলা মই কেনেকে কৰিম মোৰ হাজবেণ্ডক মোৰ হাজবেণ্ডে তাৰ নিচিনা কৰা নাই ডাইৰেক্ট মোক কৈছে মই তাইক ভাল পাইছো তাইকো ৰাখিম তোকো ৰাখিম যদি তহঁতৰ দুজনীৰ মাজত কোনোবা কিবা অবজেকশ্যন আছে ইয়াত য'ত আছিলো মই ভাড়া যে তোমাক লগত লৈ গৈ সোধাব পাৰিম তেহেঁতক সুধিবা তেহেঁতে মোক ধন্যবাদ দিছে কৈছে ছোৱালী মানিব লাগিব ঠিক আছে তোমাৰ হাজবেণ্ডে তেনেকুৱা বাৰু কৰিলে বাৰু তুমি ডাইভৰ্চ দি দিলা লাগে নেকি শুনা মোৰ হাজবেণ্ডৰ নাম্বাৰ নালাগে আমাক ইমানটোলৈ দৰকাৰ নাই আমাৰ লোকৰ সংসাৰৰ মাজত আমি সোমাব নিবিচাৰো আমি লোকৰ সংসাৰৰ মাজত সোমাব নিবিচাৰো তুমি সুধিব পাৰিবা যে মুস্কানৰ লগত তোমাৰ কি হৈছিলে তোমাক ইমানখিনি কথা পতাৰ মোৰ কিবাই নাছিলে তোমাক বুজি পালো তুমি কি তোমাৰ লগত আমাৰ দুজনীৰ মাজত যিটো মিলা প্ৰীতিত আমি হোৱা লাগে হৈ যাম ঠিক আছে তেনেকে ক'লেতো মই ভাল পাম কিন্তু তুমি আকৌ হাজবেণ্ডৰ ঘৰলৈ যাব আমুক নিউজ লাইভ কিবা কৰিব সেইবোৰ ক'লে মোৰ সংসাৰখনে চেছে তোমাৰো চেছ হ'ব মোৰতো শেষে মোৰনো কি আছে আজি তুমি মোক কৈছা হাজবেণ্ডৰ বাহিৰে যি লাগে তুমি সেইটো কোৱা সেইটো মই তোমাক পইচা পাতিৰ বিষয়ে কোৱা নাই মৰমত ভণ্টিৰ নিচিনা মৰমত ভাবিহে কৈছো মই সেইবোৰ ভাল পাই সমাজত ইমান বদনামী হৈছো তাক নেপালো উপনিঞ্চি তাক পেলালো নিজৰ সন্তান এটাক হেৰালো মাজতে বাদ এতিয়া আকৌ এটা হেৰাবলগীয়া হৈছে তাৰ কাৰণে কিহৰ ভাল পোৱা সি যদি মোৰ লগত অভিনয় কৰিব পাৰিছে মই কেলে কৰিব নোৱাৰিম তাৰ লগত মইতো এতিয়াও ভাল পাওঁ জানা দীপা মই তোমাক নিজৰ বাইদেউ হিচাপত কৈছো আজিলৈকে আজি 19 তাৰিখ যায় 6 তাৰিখৰ পৰা সি এটা কল কৰি পোৱা নাই এটা মেছেজ দি পোৱা নাই সি মোলৈ যে মুস্কান তই কেনেকুৱা আছ কি অৱস্থা সিটো জানে সেইকাৰণে তুমি ভাবিব লাগে আৰু তোমাক যে সি ভাল নাপায় বুলি সেইটোৱে মোৰ লগত যদি মোক ভাল নাপায় মোৰ লগত যদি অভিনয় কৰিছে মোক যদি ইউজ কৰিছে মোক যদি ইস্তেমাল কৰিছে তাৰ প্ৰতিফলটো সি পাবই লাগিব সেইটো তুমি আমাৰ মানে ধ্বংস হোৱাটো বিচাৰিছে আৰু মোৰ ল'ৰাটোৰ মুখলৈ নাচায় আৰু মোৰ ল'ৰাটো আৰু মোৰ মুখলৈ নাচায় আৰু নকৰো মই তোমাৰ হাজবেণ্ড তোমাকে দিম তুমি তোমাৰ হাজবেণ্ড লৈ তুমিয়ে সহজ থাকিবা মোৰ ইমান কেৰেক্টাৰলেছ মতা মোৰ কেতিয়াও নালাগে মোৰ যে ইমান যে 12টাৰ লগত শুই থকা মতা মোৰ কেতিয়াও নালাগে তাৰ ওচৰত কি আছে তাৰ ওচৰত যিটো আছে বেলেগ মতাৰ ওচৰত একেটাই আছে আমি কি চালে ল'ৰা নেপাম নেকি
কিন্তু তাৰ প্ৰেমতে মই আন্ধা হৈ গৈছো ঘৰখনৰ দিৱালৰ চালে চালে তাৰে ফটো চাই থাকো তাকে দেখো বিছনাখন খুলে তাকে দেখো কেনেকুৱা শুই আছিলো মেচিনত বহিলে কাম কৰি থাকোতে তাকে দেখো সি মোৰ ওচৰত বহি থাকে কাম কৰিতে আজি মোক মেণ্টেলি প্ৰেছাৰ দিছে সি মই নিজে পাগলৰ নিচিনা হৈ গৈছো এনেকুৱা লাগে যে মোৰ ব্ৰেইন মই ভাবিছো মই তেজপুৰ যাবলগীয়া হৈ যাব নেকি তাৰ কাৰণে কিন্তু সি এবাৰ ফোন এটা কৰি ক'ব পাৰে যে মুস্কান যি হ'ল ভুল হৈ গ'ল বাদ দে সেইবোৰ মিৰাটো এৰি দে মোৰো এটা সংসাৰ আছে বা মোৰো এটা ৱাইফ আছে সেইটো এবাৰ কল কৰি কোৱা নাই মইতো তাৰ ফালৰ পৰা মই তোমাক ৰিকুৱেষ্ট কৰিছো হা তোমাৰ ভৰিত মই য'ত কি কৰিবলগীয়া হ'লে কৰি দিম তোমাৰ ভৰিত ধৰিছো মই লাগিলে তোমালোকৰ যোনকেইটা গম পালে সেইকেইটা ৰাইজৰ আগতো মই ভৰিত ধৰিম হ'লেও আমাৰ মই ইমান ডাঙৰ মহান হোৱা নাই দেই দীপা মই মোতকে ডাঙৰ নাই মই হাজবেণ্ডৰ কাৰণে মই ভৰিত ধৰিবলগীয়া হ'লেও ধৰিম ভুল সি কৰিছে তুমি কেলে ধৰিবা আকৌ নাই মই তাৰ কাৰণে ধৰিমেই মই জীয়াই থকালৈকে তাৰ কাৰণে মই ধৰিমেই তুমিতো মোক ইউজ কৰা নাই তুমিতো মোক একো কৰা নাই বৰঞ্চ তুমি যিটো কষ্ট পাইছা মই তোমাৰ ভৰিত ধৰিব লাগে যে মোৰ ফালৰ পৰা তুমি কষ্ট পাইছা মোক তাকে বুলি ভাবকচোন মোক তাৰ ফালৰ পৰাই মই কৈ দিছো মোক তাকে বুলি ভাবকচোন সেইকাৰণে তোমাৰ ভৰিত ধৰিবলগীয়া হ'লেও ধৰিম এবাৰ সন্মুখত আহি সি মোক কওক যে মুস্কান মোৰ ভুল হৈছে তই মাফ কৰি দে মই কেনেকুৱা ছোৱালী তেতিয়া সি গম পাই যাব যে মুস্কান কেনেকুৱা ছোৱালী মই যদি মোৰ হাজবেণ্ড যিটো হাজবেণ্ডৰ কাৰণে ঘৰ বাৰী মা দেউতা চব এৰি মেলি সেইটো যেতিয়া মোৰ 16 বছৰ বয়স সোমাইছে তেতিয়া যদি মই মোৰ হাজবেণ্ডৰ সুখীৰ কাৰণে যদি তাকে এৰিব পাৰিছো তো সিটো আৰু তো ঘাটিয়া চৰিত্ৰহীন মতা তাক কেলে এৰিব নোৱাৰে সি খালি এবাৰ মোৰ সন্মুখত আহি মোক যে মুস্কান মই তোক ভুল হৈ গ'ল মই তোক ইউজ কৰি লৈছো যা মোৰ ক্ষমা কৰি দে মই এনেকুৱা ছোৱালী জানা মোক চিনিয়ে নেপালে সি কেনেকুৱা ছোৱালী কিন্তু সি ছোৱালীক আজি তাকতো আল্লাহ কেতিয়াও মাফ নকৰে মই পইচা দিম আল্লাহ সি তাক জীৱনটো আল্লাহ ধ্বংস কৰি পেলাব সি যেনেকুৱা মোৰ জীৱনটো ঠিক আছে হ'ব বাৰু মই তোমাক লগ কৰিব গৈ আছো দেই আহিবা সাবস্ক্ৰাইব কৰক আছামিজ তৰকা চেনেলটো আৰু বেল আইকনটো প্ৰেছ কৰক সকলোতকৈ আগত ভিডিঅ'টো পাবলৈ